Welcome back to my YouTube channel. So guys, আপোনালোকে নকা আছে মই আশা আপোনালোক সব ভালে আছে। সো গাইস আজি তাৰমানে মই গৈ আছো পূজা ফুৰিবৰ কাৰণে। তো বহুতে ভাবি আছে যে এই পগলাটো কি হ'ল ডিব্ৰুগড় পূজা হয় আমাক পূজা দেখুৱা নাই। তো গাইস মই আজি দিনটো কাৰণে ওয়েট কৰি আছিলো যিহেতু মই প্ৰথম সেকেন্ড নাচাও একদম ডাইৰেক্ট লাষ্টৰ পূজা চাবলৈ যাওঁ কি কাৰণে একেখন বস্তুকে দুবাৰ তিনিবাৰকে চাই কেনে কি কৰিম। তো এবাৰে চাম লাষ্টৰ দিনাখন যাম। তো আজি যাওঁ যিহেতু তো দিনতে গৈছোঁ দিন চিন হৈ আছে পুৰা দিনেই হৈ আছে কিন্তু মই দিনতে গৈছোঁ কি কাৰণে তাৰমানে যে ৰাতি হ'লে 9টা বজাত পুলিচে খেদাই দিয়ে। তো ৰাতি মই পুলিচক এডন খাই কেলে আহিম এতিয়া দিনত যাওঁ আপোনালোক ভালকৈ দেখাম খালি লাইটিংবিলাক দেখাব নোৱাৰিম লাইটিঙতে পূজা আৰু জিন্দাবাদ এতিয়া লাইটিঙত ইমান দেখাব নোৱাৰিম। তো বাইকত যাম বলক আৰু অলপমান দেখাম আৰু দেখাম। তো মই বেলেং গেটৰ পিছপানে ভিডিঅ' বনাই দিলোঁ তাৰমানে কি হ'ল আমাৰ পিছপানে য'ত আমি ইয়াত চুইমিং পুলটো বনাইছিলোঁ ঘাট চাট চব খনাই আছে তাৰমানে ইয়াত বনাই দিলোঁ কাৰণে এখন অলপমান ভাল দেখা পালোঁ। তো ইয়াতে বনাই দিছোঁ আৰু মই মানে য'তে পাওঁ তাতে ষ্টাৰ্ট হৈ যাওঁ আৰু তো বলক আমি পূজাটো ফুৰি কিনে আহোঁগৈ আৰু পূজা ভিৰ বহুত ফুলৰ বনিছে
গাইজ মই তাৰমানে পূজাৰ হেৰিত আপোনালোকে দেখিছে মই ব্লকিঙৰ চং লগাই দিছোঁ। কি কাৰণে লগাইছোঁ আপোনালোকে জানেনে? তো গাইজ তাৰমানে পূজাৰ মণ্ডপত তাৰমানে এনেকুৱা এটা গান বজি আছিলে, তাৰমানে সেই গানটো আছিলে কপিৰাইটত। তো মই ভিডিঅ'টো তাৰমানে আপলোড কৰিলোঁ, আপলোড কৰোঁতে মোৰ ভিডিঅ'টো কপিৰাইট আহি গ'ল আৰু ব্লক হৈ গ'ল ভিডিঅ'টো। তো সেইটো কাৰণে মই আকৌ তাক ডিলিট কৰি কেনে মই তাৰমানে ইয়াক এডিট কৰি আকৌ তাৰমানে গান লগাইছোঁ। তো গাইজ বেয়া নাপাব, তাৰমানে মণ্ডপত এতিয়া গান বজি আছিলে, কি কৰিব, ৰখাবতো নোৱাৰে ন, সেইকাৰণে বেয়া নাপাব। তো গাইজ আজি পূজা চাই কেনে কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্টত জনাব। তাৰমানে যিমানখিনি দেখাব পাৰোঁ সিমানখিনি দেখালোঁ। তাৰমানে কৰোণা ভাইৰাছৰ চবৰ বনাইছিলে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। মানে মানুহ বহুত ভিৰ আছিলে গাইজ, সেইকাৰণে ইমান তাৰমানে ভালকৈ খাচ তাৰিকাত বনাবলৈ নোৱাৰিলোঁ, তাৰমানে যে মানুহবিলাক ভিৰ আছিলে আৰু পুলিচ ৰখি আছে তাৰমানে য'তে ত'তে, সেইটো কাৰণে মানে দেৰি হৈ যাব বুলি কাৰণে আমি তাৰমানে অলপমান সোনকালে কৰিছোঁ। দেখিছে না, দিনৰ পৰাই মানুহ ভিৰ হৈ আছে, তেতিয়াহ'লে ৰাতি হ'লে কিমান ভিৰ হ'ব। তো গাইজ ইয়াতে ভিডিঅ'টো তাৰমানে সমাপ্ত কৰি দিলোঁ আৰু তাৰমানে যদি আপোনালোকে চাই কিনে ভাল পালে লাইক কৰিব গাইজ। ডিব্ৰুগড়ৰ পূজা দেখাইছোঁ, তাৰমানে লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব এনেকৈ। তো ভাচনৰ দিনাখন চাই লওঁ ভাচন কি হয়। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব পাৰি যাব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে পূজাটো। চ' আজিলৈ ইমানটোৱে গাইজ, বাই বাই।